ক'ত আছ? শুই আছো ৰ তই ঘৰতে আছো ৰ এঠাইৰ পৰা আহ বলচোন ক'ত যাবি তই বলচোন দে আমাৰ তালৈ আহ বস আজি দেখো ক'তো আকৌ কামেই নাই কি কৰা যায় কাম দি আছে ডাঙৰ চুপাৰী আহিছে নহয় চুপাৰী আহগিনিতো কামগিলা শেষে হ'ব এতিয়া আমি চুপাৰীগিলা নাহগিনে আমি কিবা এটা কৰিব পালি ভাল আছিল চুপ থাক দু তেতিয়াৰ পৰা ক'বাৰ কিয় বকি আছা দু বল আজি ক'ৰবাৰ এখন ডাঙৰ জেং লগাই থৈ বল ধৰক আজি মাৰিম কাবাক টিম ইয়াৰ ডিটেইলছটো সোনকালে লাগে মোক ইমিডিয়েট শুনচোন কি হ'ল এই ছয় দেখিছা নহয় পকাই দি না কিয় দিম মই পতাম ঐ কচোন এই পাবলৈ নাই কৈছো ধেমালি কৰিব নোৱাৰি নেকি হ'লে মোৰ ওলাই গৈছে জানো তাকো মই ভিডিঅ' বনাব নোখোজো জানো এই এনে কৈছো মই তোকে দিম ৰে মই আছো নহয় তই টেনশ্যন নকৰিবি মই দিম তোক পতাই ঐ কি কৰিছ এনে আছো বল মোৰ লগত এঠাইৰ পৰা বল বলচোন মোৰ লগত তাই মাতিছে বে কি কৰিবি চাচোন কিয় বা মাতিছে কাপোৰ লাইচ কৰিব নালাগে যাচোন কিয় বা মাতিছে যা কেনেকৈ কওঁ মই ভাবিবই পৰা নাই একো নাই যি ক'বলগীয়া আছে খোলা খুলি কৈ দিয়া বেয়া নোপোৱাতো নেপাওঁ দিয়া কোৱা মই তোমাক ভাল পাই পেলাইছোঁ বছৰ হৈ নাকচোন তোমাক মই বহুত ভাল পাওঁ আই লাভ ইউ ময়ো তোমাক বহুত ভাল পাওঁ আই লাভ ইউ টু কথা পাতিছে এই ডিটেইলছটো ওলাবই লাগিব আজি কথা আন্টি বছত ক'ব লাগিব ৰশ্মি আহিছেচোন আজি কৈ দিওঁ মই কথাখিনি ৰশ্মি শুনাচোন কি হ'ল দাদা তোমাক এটা কথা কওঁ বেয়া নোপোৱাতো কোৱা বেয়া নাপাওঁ দিয়া তাক কোৱা মোক প্ৰপ'জ কৰিবলৈ এটা কথা হ'ল নহয় ই বৰ লাজুৰীয়া স্বভাৱৰ ই তোমাক প্ৰপ'জ কৰিব নোৱাৰিব বেয়া নোপোৱা যদি তুমিয়ে প্ৰপ'জ কৰি দিয়া তাক হ'ব দিয়া বছ তাতে মই ৰশ্মি এটা ল'ৰাৰ লগত কথা পাতি থকা দেখা পালোঁ বছ লৈ আনিছোঁ কাৰ লগত কথা পাতিছিলি তাত দাদা মোৰ এজন ফ্ৰেণ্ড হয় কোন ফ্ৰেণ্ড তোৰ হা কি নাম তাৰ যা ইয়াৰ পৰা মই তাৰ ডিটেইলছটো লৈ আহিছোঁ বিক্ৰম বছ যা তাক ধৰি লৈ আহ অ'কে বছ ৰক্তিমা
এটা ল'ৰাক মাৰিব লাগিব 20 লাখ টকা ফটো এখন ফোন নাম্বাৰটো আছে এইটোচোন ৰুদ্ৰাৰ লগ একটু লৈ যা ঐ মানসৰ কথা ফোন কৰ বছ ফোন লাগিছে হেল্ল' মানস হয়নে হয় কিয় কল কৰিলে আৰু আপুনি কোন আবে মোৰ নাম ৰাকা হয় বে ৰাকা তই মোক চিনি নাপোৱা ৰাকা ভাই তোৰ নাম ৰাখা হয় মই কি কৰিব লাগে ফোন কাট ৰুদ্ৰক চিনি পায়ে নহয় তাক লাগে যদি আমাৰ ইয়ালৈ আহি যা মই হোৱাটছআপত লোকেশ্যন পঠাই আছোঁ আহি যা আবে ঐ উৰিব নোৱাৰা চৰাইৰ পোৱালিহঁত ৰুদ্ৰৰ যদি কিবা হয় তহঁতৰ মৃতদেহ সৎকাৰ কৰিবলৈও বিচাৰি নাপাব আবে দূৰৰ পৰা ভুকি থাকিবি নে ৰুদ্ৰক আহি বচাবি হা ৰুদ্ৰাক বিচাৰি আছা নেকি ৰুদ্ৰাটো নাই ৰুদ্ৰাক আমি খালাস কৰিছো খালাস আবে ঐ কুকুৰৰ পোৱালিহঁত তহঁতে ভুল বুজিছ যেতিয়ালৈকে মানস জীয়াই আছে তেতিয়ালৈকে ৰুদ্ৰও জীয়াই আছে ভালে ভালে কৈছো কি ক'ত আছে ক নকলে কি কৰিবি বে মাৰিবি হা এই যা তাক লৈ আহ আবে কুকুৰৰ পোৱালি পিছফালৰ পৰা কিয় মাৰিছ দম আছে যদি আগৰ পৰাই মাৰ না
আৰে বেটা বাকী থাকিব বিচাৰিলে মোৰ পৰা অলপ আঁতৰত থাকিবি